আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিদেশ ভ্ৰমণ সামৰি ভাৰতত উপস্থিত হোৱাৰ লগে লগে তেওঁ পুনে পুনে দিল্লীত বিমান অৱতৰণ নকৰি বিমান অৱতৰণ কৰে বাংগালুৰুত আৰু পুনে পুনে তেওঁ ইছৰোৰ কাৰ্যালয়লৈ যায় আৰু এই ঘটনাক ৰাজনীতিকৰণ আখ্যা দিছে বিৰোধীয়ে ৰাজনীতিকৰণ আখ্যা দিছে কংগ্ৰেছে সঁচাকৈয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজনীতি কৰিলে নেকি আজি চন্দ্ৰযান-৩ৰ সফল উৎক্ষেপণ তথা সফল যি চন্দ্ৰপৃষ্ঠত অৱতৰণ সেই কাৰ্যক ৰাজনীতিকৰণ কৰিছে নেকি প্ৰধানমন্ত্ৰীগৰাকীয়ে আসলতে বহুখিনি কথা ইয়াত হাঙুৰ খাই আছে যেহেতু আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে এক ৰোড শ্ব'তো অংশগ্ৰহণ কৰে বাংগালুৰুত উপস্থিত হোৱাৰ লগে লগে সমান্তৰালকৈ আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে যি প্ৰট'কল থাকে যি ৰাজ্যত উপস্থিত হয় সেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰাজ্যপালে আদৰাৰ যি পৰম্পৰা থাকে বিমানবন্দৰত সেই পৰম্পৰা তথা প্ৰট'কল কিয় নামানিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেনেধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈছে আসলতে ৰাজনৈতিক স্বাৰ্থতে এনেধৰণৰ কাৰ্য কৰিলে নেকি প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোখিনি কম বিপৰীত নমস্কাৰ মই দীপাংকৰ শইকীয়া আজি পুৱাৰ ভাগতে ব্ৰিক্স সামিটৰ পৰা উভতি আহি বিদেশ ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হয় ইছৰোৰ কাৰ্যালয় তথা বাংগালুৰুত এনে প্ৰধানমন্ত্ৰীগৰাকী যদি বিদেশ ভ্ৰমণ সামৰি আহে তেনেহলে তেওঁ দিল্লীত অৱতৰণ কৰে তেওঁৰ বিমান দিল্লীত তেওঁ অৱতৰণ হয় কিন্তু আজি এবাৰ যেহেতু ইছৰোৰ বিজ্ঞানীসকলক তেওঁ লগ পাবলৈ যথেষ্ট উদগ্ৰীৱ হৈ আছিল বুলি উল্লেখ কৰিছে তেওঁ যথেষ্ট উৎসাহী হৈ আছিল বিজ্ঞানীসকলক লগ কৰি তেওঁলোকক সম্বৰ্ধনা জনাবৰ বাবে অভিবাদন জনাবৰ বাবে সেয়েহে তেওঁৰ বিমান অৱতৰণ কৰে বাংগালুৰুত তালৈকে সকলো ঠিকে আছিল কিন্তু প্ৰধানমন্ত্ৰীগৰাকীয়ে কিয় প্ৰট'কল নামানিলে যেহেতু এখন ৰাজ্য অৰ্থাৎ বাংগালুৰু কৰ্ণাটকত যেহেতু কংগ্ৰেছৰ শাসন কংগ্ৰেছৰ মুখ্যমন্ত্ৰী তথা ৰাজ্যপালগৰাকীক কিয় নামাতিলে যি প্ৰট'কল অনুসৰি প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবৰ বাবে ৰাজ্যপাল তথা মুখ্যমন্ত্ৰীগৰাকী যাব লাগে বিমানবন্দৰলৈ কিন্তু সেই প্ৰট'কল আজি ভংগ কৰা পৰিলক্ষিত হ'ল প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু তাৰো তেওঁ উত্তৰ দিয়া দেখিবলৈ পোৱা গৈছে যে তেওঁৰ সময়ৰ বাবেহে কিমান সময় লাগিব তেওঁ নিৰ্ধাৰিত সময় নাছিল 1 ঘণ্টা অথবা 50 মিনিট সময় লাগি যাব পাৰে গতিকে নিৰ্ধাৰিত সময় নাছিল কিমান সময়ত তেওঁ বিমান অৱতৰণ কৰিব সেয়েহে কষ্ট নিদিবৰ বাবে তেওঁ হেনো বিমান অৱতৰণ তথা বিমানবন্দৰলৈ আদৰণি জনাবৰ বাবে মুখ্যমন্ত্ৰীগৰাকী তথা ৰাজ্যপালক আমন্ত্ৰণ নজনালে তথা কষ্ট নিদিলে বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে কিন্তু যেহেতু প্ৰধানমন্ত্ৰীগৰাকী ব্ৰিক্স সামিটৰ পৰা উভতি আহিছে সেয়েহে দিল্লীত এক ৰোড শ্ব'ৰ আয়োজন কৰাই হৈছিল কিন্তু বাংগালুৰুত কিয় ৰোড শ্ব'ৰ আয়োজন কৰা হ'ল বাংগালুৰুত তেওঁ বিমানবন্দৰৰ পৰা ইছৰোৰ কাৰ্যালয়লৈ যোৱাৰ পথছোৱা কি কাৰণত আজি এক ৰোড শ্ব'ৰ আয়োজন কৰা হ'ল তেওঁ হাত বাউলি দি যোৱা যি দৃশ্য দেখিবলৈ পোৱা গৈছে কি কাৰণে আসলতে সেই ব্যৱস্থা কৰা হৈছিল তাকো লৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে তথা বিৰোধীয়ে তাকো সমালোচনা কৰা পৰিলক্ষিত হৈছে কিন্তু হেয়া যি নহওক আজি প্ৰধানমন্ত্ৰীগৰাকী ইছৰোৰ কাৰ্যালয়ত উপস্থিত হৈ আজি বিজ্ঞানীসকলক অভিবাদন জনায় তথা তেওঁৰ মন্তব্য ৰাখে বিজ্ঞানীসকলৰ সন্মুখত ইছৰোৰ বিষয়াসকলৰ সন্মুখত আৰু লগতে যি তেওঁ ইতিমধ্যে উল্লেখ কৰিছে 23 আগষ্টৰ দিনটো যি এক ঐতিহাসিক দিন সেই দিনটো প্ৰতি বছৰে মহাকাশ বিজ্ঞান দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তথা ঘোষণা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সমান্তৰালকৈ চন্দ্ৰপৃষ্ঠৰ যি স্থানত চন্দ্ৰযান-৩ অৱতৰণ কৰিছে সেই স্থানক নামাকৰণ কৰা হৈছে শিৱ শক্তি হিচাপে আৰু চন্দ্ৰযান-2ৰ যি স্থানত অৱতৰণ হৈছিল তাক ত্ৰিৰংগা হিচাপে নামাকৰণ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কিন্তু যে ইছৰোৰ বিজ্ঞানীসকলক সাক্ষাতৰ সময়ছোৱাত তথা ইছৰোৰ কাৰ্যালয়ত গৈ অভিবাদন জনোৱা এই কাৰ্যত দেখিবলৈ পোৱা গ'ল প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰোধীয়ে এনেধৰণে সমালোচনা কৰাৰ পৰিলক্ষিত হৈছে কিন্তু ইয়াৰ প্ৰত্যুত্তৰ কি হয় যেহেতু প্ৰধানমন্ত্ৰীগৰাকীয়ে কোনো ধৰণৰ সুৰুঙা এৰিব নিবিচাৰে তেওঁৰ যি প্ৰচাৰৰ সুৰুঙা এৰিব নিবিচাৰে আসলতে সেয়াই কৰিলে নেকি প্ৰধানমন্ত্ৰীগৰাকীয়ে সেয়া এতিয়া সকলোৰে মুখে মুখে চৰ্চিত হৈছে যদি ভিডিওটো চাই ভাল পালে তেনেহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ ফেসবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব